চিমেন্স চাপৰিত DRDৰ বিজয়ী নৱজিৎ আপোন আধ্যাশ্ৰীৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা হিতাধিকাৰীক চেক বিতৰণ চিমেন্স চাপৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে BKWSৰ স্বাধীনতা দিৱস উদযাপন বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত দেশ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগতে ৭৪ সংখ্যক স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ দিনা পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে কয়, ব্ৰিটিছসকল ভাৰতত বেপাৰ বাণিজ্য কৰিবলৈ আহি দেশত উপনিৱেশ শাসন চলাইছিল। ১৬শ শতিকাৰ পৰাই ভাৰতত উপনিৱেশিক শাসন চলোৱা ব্ৰিটিছৰ হাতৰ পৰা দেশ স্বাধীন কৰিবলৈ মহান দেশপ্ৰেমীসকলৰ নেতৃত্বত স্বাধীন আন্দোলনৰ সূত্ৰপাত ঘটিছিল। এই আন্দোলনত দেশৰ আন প্ৰান্তৰ অগণন দেশপ্ৰেমিকৰ লগতে অসমৰ জনগণে আত্মবলিদান দিছিল। আজি সমগ্ৰ দেশত স্বাধীনতাৰ অমৃত মহোৎসৱৰ উদযাপন কৰা হৈছে আৰু ৭৪ সংখ্যক বৰ্ষপূৰ্তি পালন কৰা হৈছে। দেশে স্বাধীনতা লাভ কৰা সুদীৰ্ঘ পৰিক্ৰমাত দেশৰ সৰ্বসাধাৰণ জনগণৰ আশা আকাংক্ষা জড়িত হৈ আছে। কৃষক, শ্ৰমিক, শিশু, মহিলা, ৰোজগাৰ তথা উন্নয়নৰ আন্তঃগাঁথনিৰ ভেটি সুদৃঢ় হ'লেহে দেশৰ হকে আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ সপোন বাস্তৱায়িত হ'ব বুলি বক্তব্য ৰাখি এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল সমাজ নিৰ্মাণ গঠনৰ সকলো ক্ষেত্ৰত জনগণে আত্মনিয়োগ হ'ব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে BKWSৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰীয়ে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BKWSৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী। বিশিষ্ট অতিথি হিচাপে BKWSৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰী, সন্মানীয় অতিথি হিচাপে BKWSৰ উপাধ্যক্ষ সৃজন বসুমতাৰী, উপমুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰী, BKWSৰ প্ৰধান সচিব অনিল চন্দ্ৰ দেউৰী, কাৰ্যবাহী সদস্যসকল আমন্ত্ৰিত অতিথি হিচাপে EBPO, এপছু, বড়ো সাহিত্য সভাৰ প্ৰাক্তন BLT, কল্যাণ পৰিষদ, AWF, বাথৌ মহাসভা, ব্ৰহ্ম ধৰ্ম সমিতিৰ আত্মসমৰ্পণকাৰী NDFB আদি বড়ো জাতীয় সংগঠনৰ শীৰ্ষ নেতা, প্ৰাক্তন নেতা, সমাজকৰ্মীসকলে উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট বড়ো নেতা, বিশিষ্ট ব্যক্তিসকলক আৰ্নাই প্ৰশংসাপত্ৰ আৰু স্মাৰক পত্ৰ প্ৰদান কৰি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত GTV ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰ ছিজন 5 2022 প্ৰতিযোগিতাৰ চেম্পিয়ন নৱজিৎ নাৰ্জাৰীক আৰ্নাই প্ৰশংসাপত্ৰ স্মাৰকপত্ৰ কৰাৰ লগতে ৫০,০০০ টকাৰ আগবঢ়োৱা হয় আৰু DID ফাৰ্ষ্ট ৰানাৰ্ছ আপ আপুন পেগু আৰু ছেকেণ্ড ৰানাৰ্ছ আপ আধ্যাশ্ৰী উপাধ্যায়ক বিশেষভাৱে সম্বৰ্ধনা জনাই ২০,০০০ টকাকৈ আগবঢ়োৱা হয়। স্বাধীনতা দিৱস উপলক্ষে BKWSে বিভিন্ন আঁচনিৰ অধীনত ২৪খন অপ্ৰাধিকৃত শিক্ষানুষ্ঠানলৈ ৫০,০০০ টকা, বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ১৯ গৰাকী হিতাধিকাৰীক ১০,০০০ টকা, ৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ১০,০০০ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণী অনুষ্ঠানত চৰকাৰী আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়ায় BKWSৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে। স্বাধীনতা দিৱসত চিমেন্স চাপৰি, UNB একাডেমী, চিমেন্স চাপৰি, আহোম বঢ়াই বাথৌ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও চিমেন্স চাপৰি সংগীত মহাবিদ্যালয়, চাঞ্জাৰী নগৰ কৃষ্টি দলে নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। जोंनि माहारि आफादगिरिजों लोगोसे गासै रायजो राजा आइ आफादफोरजों फंबाय बिफोरनि खेबसेल' आङो बर' भाषायाव सिगाङावहाय बुंफेरि जानानै आरो साबायखर बावहरनाय जायो। दा आं बे समाव रायजो भाषाखौ गिबियै आङो जागिरि सोमावसारनाय जानानै जागिरिखौनो एसे बुंगोन। बेनि उनावहाय आङो जोंनि बर' भाषायाव मबाइल थाखाय बावहाय जोङो मबाइलाव सार्च खालामनानै नायोब्लानो गोबां बाथ्राफोर रोखा जायो। दा भारत हादराव जोङो भारत हादराव फैनानै बेफार खालामफैजेनामोन। बेनिफ्राय बोरैहाय भारतखौ बिसोरो लासै लासै मोनसे गावसिनि खुंथायनि शुभ नामे जागे
तेरी आंख घड़ी भर नम ना हो, मैं मरता था जिस मुखड़े पे, कभी उसका उजाला कम ना हो। আমি সকলোৱে জানে তেখেত নৱজিৎ নাৰ্জাৰী, তেখেতক আমি ভৱিষ্যতৰ দিনত যাতে সুখ্যাতিৰে আৰু আমাৰ অসমখনক ভাৰতবৰ্ষখনক আৰু সুনাম কঢ়িয়াব পাৰে বড়ো জাতিৰ। चाहे आगे आजादी के लिए तेरी रस रस बहे तू वतन, तेरी रस रस बहे वतन, तेरा सारा तुझ पे जाके कहीं हमने सर पे ये केसरी रंग सजाया है मेरी जिंदगी अफसोस नहीं जो तेरे लिए सौगंध से महफूज रहे तेरी आन सदा चल जान मेरी ये रहे ना रहे। जिस्मों से निकल के खून बहे तेरी मिट्टी मैं खिल जाऊँ गुल बन के मैं खिल जाऊँ इतनी सी है दिल की आरज़ू तेरी नदियों में बह जाऊँ तेरे खेतों में लहराऊँ इतनी सी है दिल की आरज़ू। सांसों से भरे खलियान मेरे जहाँ झूम के भंगड़ा पा न सका, आबाद रहे वो गाँव मेरा जहाँ लौट के वापस जा न सका। हुआ तेरी किस्मत पे मैं कितना नसीबों वाला